গুড মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। মই আপোনালোকৰ বাবে আজি লৈ আহিছোঁ আন এখনি বিশেষ ৰচনা, যিটো ক্লাছ 5, 6 আৰু 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয়। এই ৰচনাটোৰ বিষয়বস্তু হৈছে বিহু। প্ৰথমতে আমি হেডলাইন হিচাপে লিখি ল'ম বিহু কি। ইয়াতে আমি লিখিম, বিহু হৈছে অসমীয়া জাতিৰ অতি পুৰণি প্ৰথম আৰু প্ৰধান উৎসৱ। বিভাগ, বিহু 3 প্ৰকাৰৰ হয়: বহাগ বিহু, কাতি বিহু, মাঘ বিহু। বহাগ বিহু। বহাগ বিহুত খোৱা বস্তু আৰু ৰং ধেমালিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, যাৰ বাবে ইয়াক ৰঙালী বিহু নামেৰেও জনা যায়। এই বিহু ঘাইকৈ 2 দিন। চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু। এই দিনাখনত গৰুৰ গাত মাহ, হালধি, তেল লগাই গা ধুওৱা হয় আৰু গধূলি নতুন পঘাৰে বন্ধা হয়। তাৰ পিছদিনা অৰ্থাৎ বহাগৰ প্ৰথম দিনাখন ৰাতিপুৱা গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে, আত্মীয়সকলক নতুন গামোচা আদান প্ৰদান কৰে। 7 দিনলৈকে নানা খেল ধেমালি, ৰং তামছাৰ মাজেৰে ইয়াক পাৰ কৰা হয়। বিহু নাচৰ লগতে ধুনীয়া ধুনীয়া বিহু গীত গোৱা হয়। কাতি বিহু। আহিনৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এই সময়ত খোৱা বস্তুৰ অভাৱ থাকে, খেতিত শস্যৰ অভাৱ থাকে, যাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। কাতি বিহুৰ দিনা গধূলি ভঁৰাল তথা তুলসীৰ গুৰি আৰু ধাননি পথাৰত শৰাই দি চাকি জ্বলোৱা হয়। মাঘ বিহু। পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু। এই সময়ত খেতিত বিভিন্ন শস্য পাতি যেনে ধান, তিল, মাহ আদি ভৰপূৰ হৈ থাকে, যাৰ ফলত এই সময়ত খোৱা বস্তুৰে ঘৰ ভৰি থাকে, যাৰ বাবে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। এই বিহুত পথাৰৰ ভেলা, মেজি ঘৰ সাজি উৰুকাৰ দিনা গধূলি ভোজ খাই পিছত ইয়াক জুই জ্বলাই দিয়ে। ইয়াক গৰখীয়া ল'ৰাসকলৰ অগ্নি পূজা বুলি কোৱা হয়। সামৰণি। বিহু উৎসৱৰ মাজত আদৰ্শমূলক আৰু শিক্ষামূলক বহু কথাই সোমাই আছে। ঐক্যবদ্ধভাৱে নাম কীৰ্তন কৰি সকলোৱে আনন্দেৰে একেলগে প্ৰসাদ খোৱা কাৰ্যই অসমীয়া জাতিৰ উদাৰ আৰু সাম্য ভাৱৰ সুন্দৰ চিনাকি দিয়ে। ধন্যবাদ। ইয়াতে আমি আমাৰ ৰচনাখন সমাপ্ত কৰিলোঁ। ৰচনাখন যদি আপোনালোকৰ ভাল লাগে, ইয়াৰ পৰা যদি আপোনালোকৰ কিবা উপকাৰ হয়, তেন্তে নিশ্চয় ৰচনাখন শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।